Hello friend, welcome back to my YouTube channel. So friend, মই আছো বৰ্তমান শিলিগুৰি ওয়েস্ট বেংগলত। তো গতিকে ওয়েস্ট বেংগলত শিলিগুৰিত আহি এটা ভিডিঅ' যদি নবনাও আপোনালোকৰ বাবে তেনেহ'লে ভাল নালাগিব। তো গতিকে মই ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। তো মই য'ত আছোঁ তাৰ পৰা মিনিমাম 40-45 কিলোমিটাৰমান দূৰত ত্ৰিছটা ব্ৰিজখন আছে, মানে ৱেষ্ট বেংগলৰ ত্ৰিছটা ব্ৰিজখন, যোনখন নদীত মানে হিমালয় পৰ্বতৰ যোন বৰফবোৰ গলি নদী হৈ বৈ গৈছে, মানে ত্ৰিছটা নদী। সেই ত্ৰিছটা নদীটো ৱেষ্ট বেংগল, ছিকিম, বাংলাদেশত এই ৰিভাৰখন পোৱা যায় টোটেলি। এতিয়া বৰ্তমান মই ৱেষ্ট বেংগলৰ ব্ৰিজখন দেখুৱাম আপোনালোকক। আৰু যোনখন নদী, মানে এইখন নদীত হিমালয় পৰ্বতৰ বৰফবোৰ গলি গলি এই নদীখন বৈ আহিছে। তো গতিকে ইয়াৰ পৰা মিনিমাম 40-50 কিলোমিটাৰ হ'ব। তো গতিকে বলক এতিয়া ভিডিঅ'টো পাই গ'লো আধা ৰাস্তা। তো এইখিনি অলপ খালী আছে, মানে তো অলপ পেচাব বহুত জোৰছে লাগিছে। তো মানুহ চানুহ নাই, এইখিনিতে অলপ পেচাব কৰিলোঁ। তো পেচাব কৰি আৰু ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰোঁ। তো অলপ মাজে মাজে আপোনালোকে ৰাস্তাবোৰো চাওক, ৰাস্তাবোৰো কি ধুনীয়া, মানে বহুত মজা ৰাস্তা। তো ৰাস্তাবোৰো মাজে মাজে চাওক। আৰু আমি ফাইনেলি আহি পাই গ'লোঁ। ৱেলকাম টু টিষ্টা ব্ৰিজ। তো অলপ দেখুৱাই লৈছোঁ জাষ্ট এক্সাম্পল। তো তাৰ মানে অলপ আমি কিবা এটা খাই ল'ব লাগিব। তো খাই কিনে আপোনালোকক দেখুৱাই আছোঁ পূৰা ফুল ব্ৰিজখন ডিটেইলছ। তো চাই থাকক। কি খায় কিবা এটা অলপ খাব লাগিব। আৰু এই মিছা মাছটো চাওক, এই মিছা মাছটো মিনিমাম মানে 100 গ্ৰামৰ ওপৰত হ'ব। তো ইয়াৰ দাম এক পিছৰ দাম 90 ৰুপিজ। তো বহুত ডাঙৰ, এইটো ধৰিবলৈ ভয় লাগিছে আৰু খাবলৈও মানে কেনেকুৱা লাগিব, মানে তো হ'লেও এটা লৈ লৈছোঁ, খাই চাম কেনেকুৱা লাগে। ভৰিকেইটা চাওক কি ডাঙৰ ডাঙৰ। कितना बड़ा है? बड़ा है। खाएगा। তো মানে এনেকুৱা নদীটোৰ কিনাৰে কিনাৰে মানে এনেকুৱা ঢেৰ দোকান আছে। তো মানে তাতে ইয়াতে বিভিন্ন ঢেৰ খাবলগীয়া বস্তু আছে, যদি ইয়াতে খাব পাৰিব। আৰু তো এইবোৰ চাওক, বজাৰটো এনেকুৱাই আৰু ধুনীয়াকৈ বজাৰ, মানে ইয়াতে চব ধুনীয়া আৰু ছাইডত সেইপিনে ডাঙৰ ৰেষ্টুৰেণ্টো আছে। তো ইয়াতে মানে ছাইডত এনেকুৱা নদীৰ কিনাৰে কিনাৰে মানে তো খাবলৈ মানে কিবা কিবি চাওমিন কিবা কিবি ম'ম' চম' ঢেৰ পায়। আৰু মাছবোৰ মানে ইয়াতে চাওক আচৰিত ধৰণৰ, মানে কিবা কিবি বিভিন্ন ধৰণৰ মাছ, মিছা মাছ বেছি আছে। তো আহিলে খাব পাৰিব। তো বলক এতিয়া আপোনালোকক নদীখন দেখাওঁগৈ। আৰু আপুনি এই ওপৰত দেখিছে চাওক, টিষ্টা ব্ৰিজ কণ্ট্ৰল ৰুম, মানে টপ যেনেকুৱা ইলেক্ট্ৰিচিটিত যেনিবা কণ্ট্ৰল ৰুম থাকে, ঠিক সেইধৰণে ইয়াতে মানে চুইচ গেটকেইটাৰ কণ্ট্ৰল ৰুম মানে চাগে। তো ইমান ভালকৈ নাজানো। তো এইখিনি যোনখিনি ৱাল লিখিছে, তো এইখিনি গোটেই চুইচ গেট হয়। মানে তো ইয়াতে টোটেল 45টা চুইচ গেট আছে এই ব্ৰিজখনত। তো টোটেল ইমান ডাঙৰ ব্ৰিজখনত ভাবি চাওক না, কিমান চুইচ গেট কেনেকুৱা আছে। তো এতিয়া বৰ্তমান এইটো ছাইডত পানী নাই, কমকৈ আছে। সেইটো ছাইডত কিন্তু পূৰা ফ্লেট হৈ আছে চাওক, এই তলেদি। আৰু সেইটো ছাইডত যাই কিনে ফটো মানে ভিডিঅ' কৰিবলৈ নোৱাৰে, মানে তো যোৱা ৰাস্তা নাই। তো আগত ওপৰেদি যাবলৈ এটা কিবা আছিলে, তো আজিকালি যাব নিদিয়ে বোলে, তো পাৰ্মিশ্যন দিয়া নাই। তো গতিকে এইটো ছাইডত মানে পানী কম আছে। সেইটো ছাইডত চাওক পূৰা মানে পানীটো কমাই কিনে ৰাখিছে। এইপিনে এইটো ছাইডত পানী কমাই কিনে ৰাখিছে, সেইটো ছাইডত মানে বেছিকৈ ৰাখি থৈছে। তো এইপিনে ছাইডত চাগে বেছি দৰকাৰ নাই চাগে। তো গতিকে সেইটো ছাইডত পানীখিনি ৰাখি থৈছে। তাৰপিছত দৰকাৰ হ'লে চাগে এইটো ছাইডতে এৰি দিব চাগে, ফ্লেট হ'লে, মানে তো নাজানো এইখিনিতো। আৰু তো এতিয়া বলক আমি ব্ৰিজখন আৰু ওপৰৰ দিগিৰ পৰা যাওঁ। অলপ আগত গাড়ীখন পাৰ্ক কৰা আছে আমাৰ। তো গাড়ীখন লৈ লওঁ। তো লৈ পিনে তো ব্ৰিজৰ ওপৰেদি গাড়ীখন চলাই যাম। তো কেনেকুৱা লাগে এই ব্ৰিজখনৰ ওপৰেদি গাড়ী চলাই গ'লে, কেনেকুৱা ধৰণৰ লাগিব। তো বলক ব্ৰিজখনৰ ওপৰেদি গাড়ী চলালে আৰু মজা লাগে, চাবলৈ ধুনীয়া লাগে। সেইটো ছাইডত চাওক কি ফুল পানী হৈ আছে। তো গতিকে এবাৰ আপোনালোকেও আহক ব্ৰিজখন চাবলৈ। যদি ব্ৰিজখন চাবলৈ মানে এনে যদি আপোনালোকে আহে জলপাইগুৰিটো নহ'লে শিলিগুৰিত, তো শিলিগুৰি আৰু জলপাইগুৰিৰ মাজতে আছে। এইটো ভিতৰ চাইডে মেইন ৰোডত নাপায়। তো আহিলে যদি আপোনালোকে একপাক সোমাই চাই যাবহি। আৰু এই ব্ৰিজখন মিনিমাম 2.7 কিলোমিটাৰ দীঘল, মানে দীৰ্ঘতমটো 2.7 কিলোমিটাৰ আছে। আৰু তো গম পালে আপোনালোকে এইখন ব্ৰিজত 45টা আছে কিবা কি কয় চুইচ গেট, আৰু দীঘল হৈছে 2.7 কিলোমিটাৰ। তো
আৰু মানে হিমালয় পৰ্বতৰ মানে বৰফবোৰ যিমানবোৰ বৰফবোৰ মানে গলি মিহলি মানে এই তেষ্টা নদীতে মানে তেষ্টা নদী হৈ আহি আছে তো কিহতে তো আৰু সেইটো ছাইডত গৈ আছোঁ তো সেইটো ছাইডৰ পৰা আপোনালোকক মানে ছাইডৰ পৰা ব্ৰিজখন দেখাব চেষ্টা কৰিম তো চাই থাকক ভিডিঅ'টো আৰু ভিডিঅ'টোত ব্ৰিজখন চাই আপোনালোকে আঁতৰি নাযাব তো আৰু একটা নতুন ঠাইলৈ গৈ আছোঁ আপোনালোকৰ মন পূৰা খুচ হৈ যাব তো ভিডিঅ'টো শেষলৈকে চাই থাকিব ঠিক আছে নিউ জলপাইগুৰিৰ মালবজাৰ বুলি ঠাই এখনত তো ইয়াতে ধুনীয়া এখন পাৰ্ক আছে মানে গভৰ্ণমেণ্ট পাৰ্ক হয় এইখন পাৰ্কৰ দৃশ্য মই আপোনালোকক দেখাই দিছোঁ বেক কেমেৰা দি ফুলবোৰ মানে ফুলি আছে এতিয়া আৰু বহাগৰ ছিজন আহি আছে এতিয়া ফুলবোৰ ফুলিব হৈ গ'ল বহুত ধুনীয়াকৈ ফুলবোৰ ফুলি আছে ভাল লাগে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ তো নেক্সট ভিডিঅ'ত লগ পাম তো সকলোকে